আজি মই মধ্যপ্ৰদেশত আছোঁ আৰু বিশেষকৈ অসমৰ পৰা আহি মধ্যপ্ৰদেশ এইকাৰণে পালোহি কাৰণ এই দুৰ্ভগীয়া পৰিয়ালটো আজি 5-6 মাহৰ পৰা মোক অনুৰোধ কৰি আছে। এই ঘৰখনৰ বিষয় লৈ ক'বলৈ একো নাই, আপোনালোকে নিশ্চয় এই ছবিখন চাই সকলো কথাবোৰ বুজি পাইছে। এই ঘৰখন বিচাৰি যোৱাত এজন ভাৰতীয় সৈনিক হৰিশ চন্দ্ৰ লোধি তেখেতে এই ঘৰখন এড্ৰেছটো বিচাৰি দিছিল আৰু আমি দুয়ো একেলগে তেখেতৰ ঘৰত উপস্থিত হৈছিলোঁহি। তেখেতক ধন্যবাদ তথা সুস্বাস্থ্য জ্ঞাপন কৰিলোঁ। বৰ্তমান যিহেতু মই আজি অসমৰ পৰা মধ্যপ্ৰদেশ পালোহি আৰু এখেতসকলৰ অনুৰোধত আজি 4-5 মাহৰ পৰা যিহেতু অনুৰোধ কৰি আছিল আৰু আজি মই তেখেতসকলক লগ কৰিলোঁ আৰু আপোনালোকে নিশ্চয় দেখি পাইছে মোৰ বেকগ্ৰাউণ্ডত সকলো কথাখিনি আপুনি যিহেতু খুব সুন্দৰকৈ বুজি পাইছে। তো বেছি দেৰি নকৰোঁ বলক। ইয়াত এনেকুৱা ধৰণৰ হয়, ইয়াত চালি তালি মধ্যপ্ৰদেশৰ যিহেতু আমাৰ অসমৰ লেখীয়া নহয়, ইয়াত বাঁহ পাবলৈ টান, তথাপিও মই যিমানখিনি পাৰোঁ সিমানখিনি এটি চেষ্টা এটা কৰিছোঁ আৰু পোনপ্ৰথমে আপোনালোকক ভিতৰত লৈ যাব বিচাৰিছোঁ। আহক। বৰ্তমান ওপৰত আপোনালোকে দেখিছে ইয়াত এই ধৰণৰে কাপোৰেদি বান্ধি থৈছে আৰু তেখেতসকলৰ বিচনা বুলি ক'লে এইখনেই বিচনা। এইটো হ'ল জুইশাল আৰু বিশেষকৈ এয়া হৈছে তেখেতসকলৰ কাপোৰ থোৱা মেলা। বৰষুণ বুলি ক'লে গোটেই বৰষুণে পৰে, পানী জমা হয় গোটেই তলত। তো আপোনালোকে যিমানখিনি পাৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই গৈ আছোঁ। বিশেষকৈ চাৰিও দিশটো মই এবাৰ আপোনালোকক ভালদৰে দেখাব বিচাৰিছোঁ। আহক। পোনপ্ৰথমে এই ঘৰখনৰ কাৰণে ল'লোঁ পকাৰৰ টিং, তাৰপিছত লৈছোঁ এখন খুব সুন্দৰ নতুন বিচনা। এই ঘৰৰ ভিতৰৰ ছাইডটো সকলো বস্তু পাতি ওলোৱা হ'ল আৰু অলপ দেৰি পিছত তেখেতৰ ঘৰত উপস্থিত হ'লোহি। এই ঘৰখনৰ সকলো ওপৰৰ ছালবোৰ মাটিত নমোৱা ষ্টাৰ্ট কৰি দিলোঁ। খুব সুন্দৰকৈ যিহেতু কামবিলাক হৈ গৈ আছে, শ্ৰদ্ধা ৰাইজ বিশেষকৈ এক ছাইড হৈ গ'ল আৰু দ্বিতীয় ছাইড ফালেও আছে, সকলোখিনি আপোনালোকক দেখাই গৈ আছোঁ। একচুৱেলি যিখন ৱালখন এই মধ্যপ্ৰদেশৰ চাইছোঁ, যিহেতু আপোনালোকে দেখি গৈ আছে। একচুৱেলি ভিতৰত ইটা থাকে, তাৰ ওপৰত মাটিৰ লেপ থাকে আৰু বহুত মজবুতি হয়। খুব সুন্দৰকৈ যিহেতু দেখিছে অলৰেডি সকলো বস্তুবোৰ এৰুৱা হৈ গ'ল। এই মধ্যপ্ৰদেশত বিশেষকৈ অসমৰ যেনেকৈ ধৰক বাঁহ কাঠ এভেইলেবল আছে, ইয়াত তেনেকুৱা ধৰণৰ নহয়। ইয়াত ঘৰ বনাবৰ কাৰণে লগাব লগা হয় লোহাৰ পাইপ বা লোহাৰ খুঁটা, আৰু এই ঘৰটোৰ কাৰণে লোহাৰ পাইপ যিহেতু ল'ব লগা হ'ল। ইয়াত বিশেষকৈ এই ধৰণৰে বনোৱা হয়। প্ৰথমে শিল বালি চিমেণ্টেৰে মছলা বনোৱা হৈছে, ইয়াৰ পাছত চিমেণ্টৰ মছলাৰে এই ধৰণৰে লগোৱা হয়। খুব সুন্দৰকৈ যিহেতু পোষ্ট পুতিছোঁ আৰু লোহাৰ পোষ্ট হোৱাৰ কাৰণে ফলা শিল বালি চিমেণ্ট গোটেইখিনি মিক্স কৰি তেনেকৈ খুব সুন্দৰকৈ ইয়াৰ কামবিলাক সুন্দৰকৈ হৈ গৈ আছে। এই ঘৰটোৰ সম্পূৰ্ণ লোহাৰ খুঁটালৈকে ধৰি লৈ সম্পূৰ্ণ ফ্ৰেমিংটো কমপ্লিট কৰা হ'ল। ইয়াৰ পিছত খুব সুন্দৰকৈ এতিয়া চিমেণ্টৰ টিং উঠোৱা হ'ব।
এই ঘৰটোৰ সম্পূৰ্ণ যিহেতু পকাৰ টিং লগোৱা হৈ গ'ল ইয়াৰ পাছত লগালো এখন খুব সুন্দৰ নতুন দৰ্জাও দেখিছে যিহেতু খুব সুন্দৰকৈ ব্যৱহাৰ কৰিছো মাটি বেৰৰ জেগাত ইউজ কৰিছো এটা ভাল কোৱালিটি গ্ৰীণ নেট যেটো বেৰাৰ কাৰণেও ইউজ কৰা হয় লগতে কিছু খাদ্য সামগ্ৰীও তেখেতসকলক দিলো এই পৰিয়ালটোক বিশেষকৈ এখনি নতুন বিছনা খুব প্ৰয়োজন আছিল আৰু এখনি খুব সুন্দৰ নতুন বিছনা লৈ অনা হ'ল এই ঘৰটোৰ বনোৱা সময়ত যিসকলে সহযোগ দিছিল সকলোলৈ পুনৰ ধন্যবাদ থাকিল हमारे अंकल और चाचा का बहुत दिनों से रिक्वेस्ट था कि उनका वो आप छोटा झोपड़ी में रह रहे थे तो इससे मैंने कांटेक्ट किया असम से हरिशंकर गोगोई को जी जो हरिशंकर गोगोई यहाँ पे आए और अंकल आंटी का घर को बढ़िया से बनाया जो हमारी यहाँ का गवर्नमेंट नहीं बना पाया वो हरिशंकर गोगोई ने बनाया जी और ये हमारे 5 स्टेज क्रॉस करके यहाँ पे आए हैं और असम वासियों हरिशंकर गोगोई को कमेंट लाइक और शेयर करें और हमारे मध्य प्रदेश के भाइयों और बहनों असम से आए हुए यूट्यूबर हरिशंकर गोगोई को सपोर्ट करें धन्यवाद और धन्यवाद जी 50 साल से रह रहा हूँ मेरे किसी ने नहीं सुनी आपने सुन ली धन्यवाद असम से आए हुए यूट्यूबर हरिशंकर गोगोई को मध्य प्रदेश राज्य से हमारे यहाँ से सम्मान करते हैं जो हमारे गांव में पंचायत हमारे फूफा जी के लिए अभी पंचायत ने नहीं कर पाया जो बाहर से आए हुए हमारे यूट्यूबर गौरी शंकर जो उनने के हमारे भारत में अभी तक और पंचायत में ना भारत में किसी ने सोचा भी नहीं है जो आपने सोचा है तो जो आकर हमारे गांव में हमारे फूफा जी का घर बनाया और पंचायत को भी उसमें थोड़ा सा और बढ़ावा मिलने चाहिए पंचायत तो कुछ कर नहीं पाई लेकिन उसको सोचने चाहिए कि हमको भी ये करने चाहिए कि न करने चाहिए ঠিক আছে শ্ৰদ্ধা ৰাইজ এয়া হৈছে মোৰ 6 নম্বৰ প্ৰজেক্টটো ঘৰ আজিলৈ এৰিছো আকৌ লগ পাম এটি নেক্সট ভিডিঅ'ত সকলোৱে ভালৰে থাকক বাই বাই টেক কেয়াৰ